হাই কেতিয়াবা আমি এনেকুৱা মানুহ লগ পাওঁ এনেকুৱা লাগে যে তেওঁ আমাৰ সোলমেট তেওঁ নহ'লে যেন আমাৰ জীৱনটো আধৰুৱা কিন্তু এটা সময়ৰ পিছত ভগৱানে তেওঁ আমাৰ পৰা আঁতৰাই লৈ যায় আমি বহুত দুখী হওঁ আমি বহুত ভগৱানক খং কৰোঁ কিয় তুমি এনেকুৱা কৰিলা কিয় আমাৰ জীৱনৰ পৰা তেওঁক আঁতৰাই নিলা কিন্তু বহুত দিনৰ মূৰত গম পাওঁ ভগৱানে তেওঁক আমাৰ জীৱনৰ পৰা আঁতৰাই নি ভালেই কৰিলে ভগৱানে কেতিয়াও বেয়া নকৰে কাৰো কাৰণে বেয়া নকৰে ভগৱানে জানে সেই মানুহজন বা সেই ব্যক্তিজন আমাৰ কাৰণে দৰকাৰী বা আমাৰ কাৰণে ভাল নহয় সেইকাৰণে তেওঁ আঁতৰাই নিয়ে সেইটো কাৰণে কেতিয়াও ভগৱানৰ দৃষ্টিক আপোনালোকে সন্দেহ নকৰিব ভগৱানে সদায় ভাল কৰিব যেতিয়াই ভগৱানে বুজি পায় এই মানুহজনৰ কাৰণে এই মানুহজন ভাল নহয় তেতিয়া ভগৱানে নিজেই তেওঁক আঁতৰাই লৈ যায় আৰু যিজন ব্যক্তি আপোনাৰ কাৰণে ভাল ভগৱানে ক'ৰবাত নহয় ক'ৰবাত থৈ দিয়ে এদিন নহয় এদিন আপোনাক পোৱাই দিব গতিকে ধৈৰ্য ধৰিব আৰু সদায় ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব